পাটৰ কাপোৰ কিনিব আহিছোঁ। কিহৰ কাৰণে কিনিব আহিছোঁ চাই থাকক আপোনালোকে। এইযোৰ মোৰ কাৰণে কিনিলোঁ, কেনেকুৱা হৈছে জনাব দেই। আপোনালোকক যে কৈছিলোঁ পাটৰ কাপোৰ বজাৰ কৰিব আহিছোঁ বুলি, কিহৰ কাৰণে বজাৰ কৰিছিলোঁ এতিয়া ক'ম। মানে মোৰ খুৰা মাজুজনী ছোৱালী, মানে মোৰ ভণ্টি হ'ব আৰু তাইৰ ভাগৰ তোলনি বিয়া, তাইৰ হৈ পাটৰ কাপোৰ বজাৰ কৰিবলৈ গৈছিলোঁ। এতিয়া যে এয়া দেখিছে পৰিৱেশটো কি হয় জানেনে? আমাৰ ফালে তোলনি বিয়াৰ আগদিনাখনি মূৰত তেল দিয়া পাতে। এইটো চাগে চব ফালে পাতে দেই, কিন্তু মানে মই কৈছোঁ আৰু আমাৰ ফালেও পাতে, মানে বিয়াৰ আগদিনাখনি মূৰত তেল দিয়া পাতে। তাকে আজি মূৰত তেল দিয়া কেনেকৈ নীতি নিয়ম কৰে তাকে দেখুৱাই আছোঁ, চাই থাকক। যদি ভাল পায় চাব আৰু। সেয়া যে দেখিছে নাচি থকা, ইয়াক ফুলাবুৰি নচা বুলি কয় আমাৰ ফালে। আপোনালোকৰ ফালে নাচেনে বা এনেকৈ জনাব দেই, নাচেনে নানাচে। পানী তুলিবলৈ গৈছিলোঁ, আমি আদৰিবলৈ ৰৈ আছোঁ। আদৰিম এতিয়া, চাই থাকক। এই আমিবোৰ চেলফি লৈ আছে। সেয়া দেখিছেনে? মই হাতত মেহেন্দি লগাই আজৰি হৈ আছোঁ। এতিয়া কাপোৰ পিন্ধি ৰেডি হ'ব লাগে আৰু। কাৰেণ্টত লগালেহে চুলিখিনি কইনাক গা ধোৱা পৰিব, মই গা ধুৱাই আছোঁ কইনাক, চাই থাকক আপোনালোকে। এইগৰাকী যে দেখিছে, এইগৰাকী হৈছে কইনাক সখীয়েক, ইফালৰ গৰাকী কইনাগৰাকী। এই আমাৰ যা ভৰিহঁত ওলাই মেলি ৰেডি হৈ গ'ল। এয়া দেখিছেনে? এয়া মোৰ ককা আইতা, লগতে মই ফটো কৰি মাৰিলোঁ ককা আইতাৰ লগত। পাছৰজনী চিনি পাইছেনে? ৰেড কালাৰ কাপোৰযোৰ পিন্ধি থকাজনী, সেইজনী মই হয়। মই কইনা মাক হ'বলগীয়া হৈ গ'লে তৎক্ষণাৎ, মানে ডাঙৰ ভণ্টি হৈছিলে, খুৰাহঁতৰ ডাঙৰজনী হৈছিলে, কইনা মাক মানে তাই কিবা এটা কাৰণত আকৌ নোৱাৰা হৈ গ'ল, আকৌ মই ধৰিবলগীয়া হ'লে।
20 টকা দুজনা গুৰুৱে চিৰত পাঠ দি শিৱসকলক নিৰামলি কৰিব প্ৰাৰ্থনা আকৌ সেই ফলৰ ফুলৰ জাতিবা পুখুৰীত বাগে ৰজা পুখুৰী ডাঙৰ এই থলতে জীৱ বসতি কৰি আছে এই থলতে জীৱ অনেক নীতি নিয়ম সৎফল আছে নমনাকে ধূলা নমনাকে আপোনাৰ ইফাল সিফাল কৰিছে সমস্ত দুখ মাৰ্জন কৰি ডাঙৰে বাবাই চৰণত চপাই ধৰে সকলোৰ এৰি নিদিয়াকৈ আপোনাৰ নাতি পুতি চৰণ কমলত ঠাই দিব আকৌ সেই বাপেকক মুখ্য কৰি গৃহখনত থকা কেওঁটি প্ৰাণী আপোনাৰ চৰণ কমলত ঠাই দিব দুয়োগৰাকী আইতাকে দিয়া হৈছে প্ৰভু নাতিয়েক হৈ দুয়োগৰাকী আইতাকৰ সেই হাতে ফুটে নাতি ককা দেউতা আপুনি যেন সমস্ত কৰিব লাগে সেই ধৰ্ম টেকেলি ধৰা গৰাকী মাকো লৈ দিয়া এদিন ধৰিলে এগৰাকীয়ে এই ধৰ্ম টেকেলি চৌকি উদ্ধাৰ কৰিব এই প্ৰাৰ্থনা আপোনাৰ কৰ্ম আপুনি কৰাবলৈ প্ৰাৰ্থনা যেনেদৰে আছে গ'লে লগালগিকে আগলৈকে থাকিবলৈ তেজবোৰ শক্তি দি ভক্তি পাত্ৰ পাহি নামানি আপুনি যেন আশীৰ্বাদ কৰিব এই প্ৰাৰ্থনা হাৰি আকৌ এই ছোৱালী পোৱালীকণৰ দেহা মূৰটো ভাল নহয় কিন্তু এই সখীয়েকৰ বিয়া বুলিয়ে ঈশ্বৰৰ ঘৰত ভাল হ'ল নেকি ভগৱানে যেন এনেকৈ হাঁহি ধেমালিতে থাকিব লাগে যেন আপুনি আকৌ আইতাকে ওপৰত দিয়া হৈছে জয় দিয়ক আকৌ দুটিপা চলাই আহিছে এটিপা মূল্য দিব পৰা খবৰটি নাই আকৌ সৰ্বপুৰত মাৰ্জন কৰি গাঁঠি বুঢ়া দিনটো থাকিলোঁ এতিয়া ৰাতিলৈ আমাৰ গোটেইখিনি নাচিবলৈ লাগি গ'ল চাই থাকিলোঁ সকলোৱে নাচে আমাৰ কইনা নাচন চাব দেই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ যদি ভিডিঅ'টো চাই কিবা এটা হ'লেও ভাল পাইছে অকণমান হ'লেও ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ ভিডিঅ'টো দিয়া অলপ দেৰি হ'ল দেই